আৰু আমি এতিয়া যাম হেমফু আশ্ৰম ভিতৰলৈ সোমাই যাম আৰু দেখাবলৈ চেষ্টা কৰিম কি কি আছে ভিতৰত। আৰু হেমফু আশ্ৰমৰ ভিতৰত বোলে এখন ধুনীয়া ফুলৰ বাগিচা আছে আৰু পাৰ্ক আছে। চ' বলক চাবলৈ যাওঁ। কি মজা লাগিছে। ফুল চাওক কি ধুনীয়া ধুনীয়া ফুল আছে। ৱাহ, ৰাতিপুৱা মনটো ভাল লাগি গ'ল। ইমান ধুনীয়া ধুনীয়া ফুল দেখিবলৈ পাইছোঁ। এইটো কি হয়? ফুলকবি নেকি? এইটো ফুলটোৰ নামটো কি দাদা? কেবেজ। ছিজন হয় ছমাহলৈকে। এইটো ছমাহলৈকে থাকে বোলে কেবেজ। আকৌ এপ্ৰিলৰ পাছত আকৌ হেৰি কৰিব লাগিব ন? অ, ছিজনলৈ হয়, তাৰপৰা নাথাকে ন? বাহ, বৰ ধুনীয়া লাগিছে দেই। মন না পৰেগা দেই। কি ধুনীয়া লাগিছে ফুলবিলাক। পাৰ্কখনৰ সিটো চাইডটো আপোনালোকক দেখাইছোঁ মই। খুব ধুনীয়া মেইনটেনেঞ্চ কৰিছে আৰু একদম বিভিন্ন ধৰণৰ বিভিন্ন প্ৰকাৰৰ ফুল আছে ইয়াত। নামকেইটা মই ইমান নাজানো, তথাপিও আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰে কেলে উঠি আছা গছত? কি মুধৰি? আৰু মোকো এটা দিয়া, মোকো এটা দিয়া। লাংনা লাংনা লাংনা। লাংনা লাংনা লাংনা। হ'ব 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 হ'ব, দুখ পোৱা নাই। দিয়া আকৌ মোকো এটা, ময়ো খাওঁ। থেংক ইউ। বহুত ডাঙৰ দিলে দেই মোক মুধৰি। ইয়াতে আছে ন? কেনেকুৱা খাবলৈ? দুখ পালি নি? মেন্দুৰামটো খাওঁ মই। টেষ্টি আছে, টেষ্টি। হেই বইজ, আকৌ এবাৰ মাৰা। কি মাৰা। হোৱাট এনাৰ্জি, বহুত জোৰ আছে দেই বইজ। নাম কি? আৰ্মি হবি? অল দ্য বেষ্ট, অল দ্য বেষ্ট। চেক এটা দিয়া। অল দ্য বেষ্ট। বোলে ডাঙৰ হ'লে আৰ্মি হ'ম বুলি কৈছে, ভাল কথা। তোমালোকে কি হ'বা? কিবা এটা কোৱা, কি হ'বা ডাঙৰ হ'লে? আৰ্মি হ'বা নে, পুলিচ হ'বা নে, IPS হ'বা নে, ডক্টৰ হ'বা নে, ইঞ্জিনিয়াৰ হ'বা নে, টিচাৰ হ'বা? পুলিচ। আৰ্মি। অল দ্য বেষ্ট। ভালকে এতিয়াৰ পৰা ভালকে ৰানিং কৰিব লাগিব, দৌৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, হয় নাই? তুমি কি হ'বা? আৰ্মি। অল দ্য বেষ্ট। 3জন আৰ্মি হ'ব আৰু ডাঙৰ হ'লে যে আৰ্মি হৈ দেখুৱাব লাগিব। ঠিক আছে, ঠিক আছে। বাই বাই।